নমস্কাৰ। আমি মন্দিৰত পৰিক্ৰমা কিয় কৰোঁ? ভগৱানক নিজৰ ৰাইটত ৰাখি আমি এটা চাৰ্কুলাৰ পথত তেওঁৰ চাৰিওফালে কিয় ঘূৰো? পদ্মপুৰাণ আৰু স্কন্দ পুৰাণত আছে যে ভগৱান হল এই বিশ্ব ব্ৰহ্মাণ্ডৰ মূল। তেওঁৰ এনাৰ্জিয়ে হল মূল এনাৰ্জি। তেওঁই হল পৃথিৱীৰ সকলো এনাৰ্জি চ'ৰ্চৰ চেণ্টাৰ। যেতিয়া আমি তেওঁক ফ'কাছ কৰি তেওঁৰ চাৰিওফালে ঘূৰো, তেতিয়া আমি এইটো দৰ্শাও যে আমি বিনম্ৰভাৱে এই ইউনিভাৰ্চেল ফেক্টটো একচেপ্ট কৰিছো যে তেওঁই হয় চেণ্টাৰ, তেওঁই হল মূল। এই কথাটোৱে আমাৰ মনত তেওঁৰ প্ৰতি থকা ভক্তি, শ্ৰদ্ধা আৰু তেওঁৰ প্ৰতি আমি যে সমৰ্পণ কৰিছো এই ভাৱখিনি দৰ্শায়। তাৰোপৰি চাইণ্টিফিকেলিও চাব গ'লে বা নৰ্মেলিও চাব গ'লে মন্দিৰত কি থাকে? মন্দিৰত থাকে হাই স্পিৰিচুৱেল পজিটিভ এনাৰ্জি, কাৰণ তাত বিভিন্ন ধৰণৰ পূজা পাঠ মন্ত্ৰ জাপ হৈ থাকে। গতিকে তেনেকুৱা এটা পৰিৱেশত আমি এনে গলেও আমাৰ মন বা শৰীৰ পজিটিভ লাগে। তো সেই পজিটিভ এনভাইৰনমেণ্টটোত যেতিয়া আমি এটা জেগাত ফ'কাছ ৰাখি মানে ভগৱানৰ ফালে ফ'কাছ ৰাখি এটা চাৰ্কুলাৰ পথত তেওঁৰ চাৰিওফালে ঘূৰো, তেতিয়া কি হয়? পৃথিৱীৰ ৰোটেশনৰ লগত আমাৰ এনাৰ্জি ফ্ল'টো চিংক হয়। বিকজ আমিও ঘূৰো ক্লকৱাইজ ডাইৰেকশ্যনত আৰু আমাৰ পৃথিৱীখনো ঘূৰি আছে কোনটো ডাইৰেকশ্যনত? ডেফিনেটলি ক্লকৱাইজ ডাইৰেকশ্যনত। তেতিয়া আমাৰ আৰু পৃথিৱীৰ এনাৰ্জিৰ চিংক্ৰনাইজ হয়। গতিকে আমাৰ মন তথা শৰীৰত এটা পজিটিভ প্ৰভাৱ পৰে। নমস্কাৰ।